বিয়া মানে চিন্তা চৰ্চা কৰিব পৰা ব্যক্তিবিলাক গাঁৱৰ মাজত সোমাই আছে সকলো জনগোষ্ঠী জাতিৰ মাজত এই বিয়া চিন্তা কৰা কথা কোৱা মানে উচুতিনিমূলক কথা ক'ব পৰা ব্যক্তিবিলাকক আমি চিনাক্ত কৰিব লাগে ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত হৈ যায় এই ঘটনাবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত হৈ যায় তাৰ কাৰণে ৰাইজে সমাজে এই বেয়া মানুহবিলাক চিনাক্ত কৰিব লাগে না আপোনালোকে ভাল মানুহে এতিয়া কষ্ট পাইছে হয় না নহয় বেয়া মানুহবিলাকতো এতিয়া জেলত আছে সিহঁতে আৰামছে খাই আছে ভাত আপোনালোকে এতিয়া কষ্ট পাই আছে কি কাৰণত বেয়া মানুহৰ কাৰণে হৈছে তাৰ কাৰণে আমাৰ মাজত কাউন্সিলিং লাগিব মানুহ মাৰিব নালাগে আমি কোৱা নাই কিবা এটা কাৰণত ৰাইজে অলপ চলপ পিটন বা এৰি কৰিব পাৰে কিন্তু হত্যা কৰিবৰ কাৰণে কাক অধিকাৰ দিলে হত্যা কৰাৰ কাৰণে এই অৱস্থা হৈছে মানুহৰ মন ইমান বেয়া মানুহ আপোনালোকৰ গাঁৱৰ মাজত থাকিব পাৰে হয় না নহয় এই বেয়া মানুহৰ কাৰণে এই কষ্টটো পাইছে তাৰ কাৰণে অনুৰোধ কৰিছোঁ এই ছ'চিয়েল মিডিয়াৰ যোগেদি এইবিলাক বিয়া মানে চিন্তা চৰ্চা কৰিব পৰা ব্যক্তিবিলাক গাঁৱৰ মাজত সোমাই আছে সকলো জনগোষ্ঠী জাতিৰ মাজত এই বিয়া চিন্তা কৰা কথা কোৱা মানে উচুতিনিমূলক কথা ক'ব পৰা ব্যক্তিবিলাকক আমি চিনাক্ত কৰিব লাগে সিহঁতে এই এনেকুৱা বিশৃংখলা মানে কাটা কাটি মাৰা মাৰিহে ভাল পায় এই মাৰা মাৰি হোৱাৰ কাৰণে আমাৰ গোটেই জাতিৰ মাজত এতিয়া সংঘাত লাগি গ'ল ইয়াৰ ভাল মানুহে দুখ পাইছে ঘৰ এৰিব লগা হৈছে কাৰোবাৰ জ্বলাই দিছে কাৰোবাৰ কাটিছে এই বিয়া মানুহবিলাকৰ কাৰণে হৈছে তাৰ কাৰণে এই যোনে এইবাৰ কাম কৰিছে আইনে শাস্তি দিব খুলুমবাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ তো আপোনালোকে ভিডিঅ'টো চাই লওঁচোন মই দুয়ৰ পক্ষৰ মানুহকেইটা চা সান্থালীও চা বড়ো চা চবে চা জাতিৰ সংঘাৰ্ষ হ'লে কি হয় পৰিৱেশ कारिगावनि साहा हावरां बाजार एरियानि सिङाव थानाय नर्थ लंकापारा गामियाव सावथालफ्रा बर'फोरनि न'खौ सावनाय नायनाय लोगोफोर बिराद दुखुनांथाव ভুক্তভোগীব লগা মানুহকেইটা তেখেতসকলৰ চকুত চা जोंखौ मानो नायबियाखै जोंहा फिसा फिसौ दङ संसार जानांगौ जोंहा सिमां दङ उन्दै फिसा फिसौखौ लानानै बेसेबां बुरजा जोंहा फिसा फिसौ लानानै स्कुलाव थांनांगौनि जोंहा सिमां दङ जोंखौ मानो नायफैयाखै रावबो एमपि एमएलएबो जोंखौ नायफैयाखै जेबो जानाय लोंनायनि बेबस्था होफैयाखै त्रिपाल गांसेनिबो बेबस्था होफैयाखै जोंखौ जोङो इसेबां बुरजा मानसिफोरा जोङो अखा थमब्लेटनि हरसिद जानांदों उन्दै उनला लानानै माबायदि निन थाङा नोंसोरो जों उन्दुनोनो हायाखै सार जों मारै उन्दुनो हानो जों मिसेबाखैबो उन्दैया सार नै आंनि फिसाया बेसेबां गगा मोन्दों गुजुदों बेखौ लानानै जोङो निहरसिद जानांदों सार होमबा नोंसोर साननानै नायदो सार जोंनो जानाय लोंनायनिबो जेबो बेबस्था गैया त्रिपाल गांसेनिबो जोंनाव बेबस्था गैया आरो न'आवसो थाहैनो थिनबावदों जोंखौ गामोन जेबो रायज्लायनायानो खायस्ला जायाखै जोंखौ गामोन न'आवसो थांनो थिनबावबाय होमबा जों बोरै थांनो हागोन তেখেতসকলৰ চকুত চা চকুত যেনেকৈ পানী যে ওলাই আছে তেখেতসকলৰ সান্থালীকেইটাৰো চা এইটো বড়োকেইটাৰো চা তেতিয়া আপোনালোকে বুজি পাব যে এইটো যে হৈছে ঘটনা যে হৈছে কোকৰাঝাৰত খাৰিগাঁৱত যি সাঁওতাল আৰু বড়োৰ মাজত ঘৰ জ্বলোৱা জ্বলি এটা মানুহৰ পৰা যে এটা মানুহক মাৰি মাৰি হত্যা কৰাৰ পিছৰ পৰা যি সংঘাৰ্ষ যি হৈছে দুয়োটা জাতিৰ মাজত তাৰপিছত আপোনালোকে এইটো এদিনৰ পিছত আজি চা ঘটনাটোৰ পিছত কি হৈছে এই ঘটনাৰ পিছত কি হৈ গ'ল এতিয়া কি হৈ আছে পৰিৱেশটো চা আপোনালোকে এই সান্থালৰ চকুৰ পানী এই বড়োৰ চকুতো পানী যোনে যোনে নিজৰ ঘৰটো জ্বলাইখিনি দেখিছে যোনে নিজৰ ঘৰ বাৰীখন এৰি আহিব লগা হৈছে বেলেগ স্কুলত আশ্ৰয় ল'ব লগা হৈ আছে তেখেতসকলৰ চকুত চাচোন
তেখেতসকলে না ভালকৈ খাব পাইছে, তেখেতসকলে না শান্তিকৈ থাকিব পাইছে, তেখেতসকলে না শান্তিকৈ শুব পাইছে, ল'ৰা ছোৱালী সৰু সৰু পোৱালি না স্কুলত যাব পাৰিছে। এতিয়া এণ্টাৰ এক্সাম যে আহি আছে, তেখেতসকলে না এক্সাম লিখিব পাৰিব। এতিয়া তেখেতসকলক কোনে কি কৰিছিলে? তেখেতসকলে কোনে কি কৰিছিলে? তেখেতসকলৰ দায় কি? তেখেতসকলক যে জ্বলাই দিব লাগে। তো কিছুমান মানুহৰ মাজত সংঘাৰ্ষ যে হৈছে, এইটো পূৰা ফিউলিং পাইছে যে জানে, মই এনালাইজ কৰাৰ মাজত মই গম পাইছোঁ পূৰা ফিউলিং হৈছে ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়াৰ পৰা যে হৈছে সংঘাৰ্ষ যে ঘটনাটো, ইয়াৰ পৰা বৃদ্ধি পাইছে। যোনে তোনে যি জাহা তাহা ভিডিঅ' বনাই থাকিলে, উত্তেজনা যদি মন্তব্য থাকে, উত্তেজনা যে মানুহকেইটা ৰিফিউলিং কৰাৰ নিচিনা যে ঘৰ যে জ্বলি আছে, ইয়াত কেৰাচিন ঢালি দিলে মানে আৰু বেছিকৈ জুই জ্বলি যায়, পেট্ৰল ঢালি দিলে আৰু বেছি ঘৰ জ্বলি যায়। তো আপোনালোকে যোনে যোনে বি এনেকুৱা যে ভিডিঅ' বনাই আছে, আৰক্ষীক এটা তেখেতসকলক চাব লাগে। দুয়ো পক্ষৰ মানুহকেইটাক মই কৈছোঁ, আজি মই বৰৰ চকুত পানী দেখা পাইছোঁ, চান্তলৰ চকুত মই পানী দেখা পাইছোঁ। কিহৰ কাৰণে? কিমান বা দশকৰ পিছত কোকৰাঝাৰ লৈ, বিটিআৰ লৈ, ওদালগুৰিৰ পৰা লৈ কিমান বা দূৰ কোকৰাঝাৰ আৰু ওদালগুৰিত কিমান বাৰ এইটোৰ মাজত, চাৰিটা ডিষ্ট্ৰিক্টৰ মাজত কিমান বাৰ দশকৰ পিছত শান্তি ঘূৰি আহিছিলে। শান্তি ঘূৰি অহাৰ পিছত আপুনি আজি 5 বছৰ হৈ যোৱাৰ পিছত আজি কি আৰু জাতীয় সংঘাত দেখা পাইছে। তো চবে শান্তি প্ৰিয়কৈ থাকিব লাগে। ন্যায় আছে, ন্যায় বিচাৰ বিবেচনা কৰিব। যোনে কি হত্যাকাৰী কৰিছে, কোনে কি কৰিছে, তেখেতসকলক আমি আৰক্ষীক দবাব দিবলৈ আমি পিছফুলি প্ৰটেষ্ট কৰিব লাগিছিলে, আমাৰো পিছফুলি প্ৰটেষ্ট হ'ব লাগিছিলে। তো উত্তেজনা মানুহ থাকে চবৰে জাতিৰ মাজত, মই চবকে নকওঁ, উত্তেজনা মন্তব্য দিয়া থকা মানুহ আছে, উত্তেজনা তাৰপাছত উগ্ৰ কৰা মানুহ চবৰ মাজতে থাকে। বড়োৰ মাজতো থাকিব, চাওতালৰ মাজতো থাকিব, কাৰ্বাৰ মাজতো থাকিব, চবৰ জাতিৰ মাজত থাকে উগ্ৰ কৰা, দুষ্ট কৰা। তো সেইটো কাৰণে আপোনালোকে বুজি পাব লাগে। আৰু ইয়াৰ মাজত উগ্ৰ হোৱাৰ মাজত ইয়াত ফিউলিং দি থকা মানুহ আছে, যে ছ'চিয়েল মিডিয়াত যে ফেচবুকত জাহা তাহা ভিডিঅ' লৈ তেখেতসকলে হেড স্প্ৰেড যে ফেলাই আছে, হেড স্প্ৰেড কৰি আছে তেখেতসকলে অলৰেডি। তেখেতসকলে কি কি ভাষাৰে মানুহক মান মাতে, কি কি ভাষাৰে জাতিক গালি দিয়ে। এটা ছ'চাইটিত ভাল বেয়া চবেই মানুহ থাকে। মাৰ্ডাৰ কেছটো লৈ, জাতিক লৈ প্ৰশাসনে কাম কৰিব নিজৰ মতে। প্ৰশাসনক আমি দবাব দিব লাগে, কি প্ৰশাসনে উচিত শাস্তি দিয়াৰ কাৰণে তেখেতসকলক প্ৰদান কৰিব বুলি আমি মাত মাতিব লাগে। সেইটোৱে কথাটো। তাৰপাছত যোনে ইয়াতে জাতিৰ সংঘাত লগাব বিচাৰি থাকে, ক'ৰবাত থাকি, ঘৰৰ ভিতৰত থাকি, আজিৰ দিনত তেখেতসকলে কিবা কৰিব পাৰিছে এইটো চান্তালৰ কাৰণে? আজিৰ দিনত কোনোবা বড়োৰ কাৰণে কোনোবা কিবা কম্বল এটা দিব গৈছে, কোনোবা এটা চাউল অকণমান দিব গৈছে? নাই দিয়া নহয়। তেখেতসকলে অনলি ছ'চিয়েল মিডিয়াত তেখেতসকলে ভুকি থাকে। ছ'চিয়েল মিডিয়াত যদি ভুকি থাকে, জাতিৰ সংঘাত লগাই থাকে, কি আপুনি এইটো ভুকি মানুহকেইটাক আপুনি কিবা কৰিব পাইছে তেখেতসকলৰ কাৰণে? যদি ভুক্তভোগীৰ মানুহকেইটাৰ কাৰণে যদি একো কৰিব পৰা নাই আপোনালোকে, এই ছ'চিয়েল মিডিয়াত আপোনালোকে আহি জাতিৰ সংঘাত লগাবৰ কাৰণে আপোনালোকে মাত মাতি থাকে, কথা কৈ থাকে। দুয়োৰ পক্ষত মানুহ কৈ আছোঁ মই, বড়োকো কৈছে, আদিবাসীকো কৈছে, শুনি ল। দুয়ো পক্ষৰ মাজত কৈছোঁ মই কাৰো ছাপোৰ্ট কৰি কথা কোৱা নাই, বড়োৰ ছাপোৰ্ট কৰি মই কথা কোৱা নাই। অভিয়াছলি মই বড়ো হয়, তথাপিও যে মই শান্তি পৰিৱেশটো মই ভাল পাওঁ, সেইটো কাৰণে মই শান্তিৰ কথা কৈছোঁ দুয়ো পক্ষৰ মানুহকেইটাক। আজি চান্তালীক ঘৰ জ্বলালি, কোনোবাই যে চান্তালী মানুহকেইটা আমাৰ কাৰ আছে, আমাৰ বিৰচা মুণ্ডা আমাৰ কাৰ আছে, আমি বড়োকেইটাক চাম, আমি 1 কোটি মানুহ, 2 কোটি মানুহ, এনেকৈ যে কৈ থকা মানুহকেইটা আজি কিবা দিব আহিছে তেখেতসকলৰ ঘৰত। ৰিলিফ কেম্পত থকাৰ পিছত তেখেতসকলক চাউল দিব আহিছে, তেখেতসকলক ভাত দিব আহিছে, তেখেতসকলক খেতা কামবুল দিব আহিছে। তেখেতসকলে ঠাণ্ডাত কেনেকৈ থাকিলে গম পালি? আমাৰ জাতিৰ মানুহকেইটা কৈছে, যোনে যে ফেচবুকত বহি একদম মানে জাহাৰটা ফেচবুক ভাইৰেল কৰি আছে, ভিডিঅ' ভাইৰেল কৰি হেড স্প্ৰেড যে পেলাই আছে, এইবোৰ পৰা দূৰতো থাকক। আজি
বড়কেইটা ভয় কৰি ঘৰ জ্বলাৰ পিছত তেখেতসকলে ভয় কৰি বেলেগ জাগাত আশ্ৰয় ল'ব লগা হ'ল, ৰিলিফ কেম্পত থাকিব লগা হৈছে। তেখেতসকলক কোনোবা ভাত দিব গৈছে, তেখেতসকলক কোনোবা চাউল দিব গৈছে। ফেচবুকত চিঞৰি থকাকেইটাক মই কৈছোঁ, তেখেতসকলে যায় তেখেতসকলক কিবা দিব পাৰিছে? তেখেতসকলে ৰাতিত ঠাণ্ডাৰ মাজত তেখেতসকলে নিজক কেনেকৈ যে জীয়াই ৰাখিলে আজিৰ দিনটোত। আপোনালোকে এনেকুৱা কাম নকৰিব। জাতিৰ সংঘাৰ্ষ কৰিব লাগে। আপোনালোকে যি ফিউলিং দি আছে এইবোৰ ফিউলিং কৰাটো আপোনালোকে বন্ধ কৰক। মই প্ৰশাসনক মই ক'ম, আপোনালোকে ভালদৰে ছ'চিয়েল মিডিয়াক চাব। ছ'চিয়েল মিডিয়াখন আপোনালোকে নিৰীক্ষণ কৰিব। আপোনালোকে ছ'চিয়েল মিডিয়াটি পূৰা হেড স্প্ৰিট পেলাই আছে মানুহকেইটাই। যোনে হেড স্প্ৰিট পেলাই আছে তেখেতসকলক এৰেষ্ট কৰিব লাগে, তেখেতসকলক সমজাব লাগে, বুজাব লাগে। যদি তেখেতসকলে এনেকাই যদি কৰি থাকে কণ্টেনৰ নামত, কাকবা যদি গালি দিয়া, কাৰোবাৰ জাতিক লৈ নাম দোষী কথা কোৱা, কাকবা জাতিক বেয়া কোৱা, এই জাতিৰ নাম লোৱা মানুহকেইটাক মই ক'ব বিচাৰিছোঁ আপোনালোকে বহুত বেয়া কাম কৰি আছে, আপোনালোকে ফাঁচিব। আপোনালোকক আৰক্ষীয়ে চাই আছে, আপোনালোকক দূৰত্ব থাকক। এই ফিউলিং কৰাৰ পাছত আপোনালোকে হেড স্প্ৰিট কৰাটো বেয়া হৈছে। কিন্তু দুয়ো পক্ষৰ মানুহকেইটাক মই কৈছোঁ, বড়ো হওক আদিবাসী হওক, আপোনালোকে নিজৰ কিবাটো আপুনি লাইফটো আপুনি বৰবাদ কৰি ল'ব। যদি আপুনি এনেকৈ যদি কথা কৈ থাকে, আপোনালোকে কেনেকৈ শান্তি শৃংখলা কেনেকৈ বচাই ৰাখিব সেইটোহে বিচাৰিব লাগে। কেনেকৈ সংঘাৰ্ষ হ'ব নালাগে সেইটোহে বিচাৰিব লাগে। আমি দুয়োটাৰ মাজত আমি সংঘাৰ্ষ কৰিবলৈ কাৰ ফাইদা হ'ব? এইটো সংঘাৰ্ষ কৰিলে কোনোবা পলিটিচিয়ান খেলি থাকিব, সি ৰাজাটো ৰাজা হৈ থাকিব। আপোনালোকে কি পাব? একোতো নাপায়। আমি কি পাব? একোতো নাপায়। আমি মাত্ৰ চিঞৰি থাকিবহে পাৰিব দুয়োটাৰ মাজত। সি ইপিনৰ পৰা ই চিঞৰিব, সি ইপিনৰ পৰা ই চিঞৰিব। সিও কম নহয়। কোনে কম হ'ব? কোনে আগুৱাই যাব? পলিটিচিয়ানে আগুৱাই যাব, ৰাজাই ৰাজা হৈ থাকিব। আমি কি পাব? সেইটোৰ কাৰণে জাতীয় সংঘাৰ্ষটো দূৰত্ব থাকিব লাগে। জাতীয় সংঘাৰ্ষ হ'ব নালাগে কেতিয়াও। জাতীয় যদি সংঘাৰ্ষ হয়, কোনে ফাইদা হ'ব, কোনে নোকচান হ'ব আমি চব জানে। ইয়াৰ দুখ ভুগিব লাগিব আম পাব্লিক, আম জনতাইকেইটাই, ৰাজ্যই ভুগিব লাগিব। যাৰ এটা কথা আছে যাৰ গাঁৱত বেছি সান্থালী মানুহ আছে সি তাকত দেখাব। এনেকুৱা হৈ থাকিলে কি হ'ব? এনেকুৱা কৰি থাকিলে কি হ'ব? দুয়োটাৰ জাতিৰ মাজত সংঘাৰ্ষ হোৱাটো ইয়াৰ পৰা হয়। সংঘাৰ্ষ এনেকুৱা যে হয়, সি দাদাগিৰি দেখাব ইয়াৰ গাঁৱত যালে। আমাৰ গাঁৱত যদি আহিলে মই বড়ো খেলা, সান্থালী খেলা মই দম দেখাম বুলি, এনেকুৱাতো চলিব ন? এনেকুৱা চলিলে সিও নিজৰ গাঁৱত যালে সিও দম দেখাব। এইটোৰ কাৰণে আপোনালোকে ভুল বুজাবুজি নকৰিব। আৰু জাতিক গালি দি ভিডিঅ' নবনাবই, বন্ধ কৰক। এইবোৰ একদম লাভ নাই। জাতীয় সংঘাৰ্ষ হ'লে কিমান যে কি হয়, এই কান্দোনকেইটা চাই ল। কান্দোন দেখা পাই বহুত বেয়া লাগিছে, নিজকে বেয়া লাগিছে। যেনেকৈ যে কান্দিছে এই আই মাতৃ বলকেইটা, তেখেতসকলেওতো কান্দিব। নিজৰ ঘৰ দুৱাৰ যদি চলাই দে ক'ত থাকিব? তো বহুত ক্ষতি হয়। সেইটো কাৰণে চবে শান্তিপ্ৰিয়টো বিচাৰিব লাগে, শান্তি পৰিৱেশটো বিচাৰিব লাগে। চবে শান্তি শৃংখলাটো বচাই ৰাখিব লাগে। সেইটোকে কামনা কৰোঁ, সেইটোকে আবেদন কৰোঁ। আৰু যোনে হেড স্প্ৰিট কৰি আছে তেখেতসকলক আৰু কি মই চিধা কথা কৈছোঁ, তেখেতসকলক কাৰায়ত্ব কৰক, ন্যায়ালয় আনক, তেখেতসকলকো বুজাবি, তেখেতসকলকো সমজাবি আজিৰ পৰা এনেকুৱা ভিডিঅ' নবনাব বোলে, জাতীয় সংঘৰ্ষ লগোৱা ভিডিঅ' নবনাবি বুলি, উত্তেজনা মন্তব্য নিদিব বুলি তেখেতসকলক বুজাই দি 3 মাহ 4 মাহ 6 মাহ তেখেতসকলক জেলত ভৰাই দি তেতিয়া গম পাই যাব তেখেতসকলে জাতীয়তাবাদত যে কথা কলি যে নহ'ব। জাতীয়তাবাদত কথা কলিবি নহ'ব, চব জাতিটো বিচাৰ ল'ব লাগিব। এই এৰিয়াত যোনে বসবাস কৰি আছে মিলা প্ৰীতিকৈ থাকিব লাগে, এইটো মেছেজটো দিব লাগে। একটাটো দেখাব লাগে। আজি এইটো দেখ বাংলাদেশৰ পৰা কিমান যে ইলিগেল ইমিগ্ৰেণ্ট সোমাই গৈছে। ইলিগেল
এলিয়েন্স সোমাই আছে আমাৰ ঘৰত ইয়াৰ মাজত আমি কোনেও মাত মাতা নাই এইকেইটা এলিয়েন্সত আমি বাহিৰ কৰিব লাগে এই এলিয়েন্সকেইটাক আমি বাহিৰ কৰা নকৰাকৈ আমি মাজতে ঝাগৰা লাগি আছে কাজিয়া লাগি আছে এই বসবাস কৰি থকা আগৰ পৰাই 150 200 ইংৰাজৰ সময়ৰ পৰাই আছে তেখেতসকলে সেইটোৰ কাৰণে ভাৰত স্বাধীন নোহোৱা আগৰ পৰা যোনে আছে এই অসমত তেখেতসকলো অসমৰ বাসিন্দা যেনেকি ভাৰত স্বাধীন হোৱাৰ পিছত যোনে বাংলাদেশৰ পৰা এই এলিয়েন্স কেইটা আহিছে তেখেতসকলক আমি উচ্ছেদ কৰি বাহিৰত পঠাব লাগে যে এইটোৰ কাৰণে আমি কাম কৰা নাই আমি মাজত সান্থাল বড়ো আদিবাসী এটা লাগি থাকিলে নহ'ব আমাৰ ঘৰত যে এলিয়েন্সে সোমাই আছে এইবোৰে চাব লাগে তো মই আশা কৰোঁ চবে ভালৰ কাৰণে কাম কৰিব আৰু ভাল ভিডিঅ' বনাব উত্তেজনা মন্তব্য ভিডিঅ' নবনাব চকুবকে মই আহ্বান কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ খুলুমবাই নমস্কাৰ জয় বড়ো হাৰিণী জয় ভাৰত মাতা কি জয় বাই বাই